Hello guys, welcome back to my channel. আশা কৰো সকলো ভালে আছে আৰু আমিও ভালে আছো আৰু আজি ভিডিওটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো। এয়া দেখিছেনে একদম মোৰ চকু ফুলি আছে যেহেতু এটা ঠাণ্ডাৰ দিন অকনমান খোৱাৰ পৰা উঠা পলম হয় বাৰু। আৰু আগৰ মিনি ব্লগত যে কৈছিলো মোৰ যোৱাটো মিনি ব্লগত যে কৈছিলো আপোনালোকক এটা বাহিৰত চৌকা বনাইছিলো বুলি আৰু তাতে ভাত বনাই আছো মানে মায়ে ভাত বনাই আছে আৰু মই চাই আছো জুই ফুৰাই মই চাই আছো বাৰু। আৰু আজি ভাতৰ লগত আছে কি আপোনালোকক অলপ দেখাই আছো ৰব। আৰু আজি ভাতৰ লগত আছে লাই শাক। এতিয়াতো ঠাণ্ডাৰ বতৰ গতিকে লাই শাকৰ সিজনটো আহিয়ে গ'ল আৰু লাই শাক খাই বহুত ভাল লাগে গৰম ভাতৰ লগত। এটা যে কেঁচা চাটনি বনাই এয়া কেঁচা চাটনিৰ বাবে এয়া কুটি থৈয়ে দিছে মায়ে আৰু এই বাহিৰত জুই ফুৰাই বনাই আছো। এয়া জুই ফুৰাই বনাই আছো যেহেতু এটা ঠাণ্ডা দিন খুব ভাল লাগে। আৰু এয়া লাই শাকৰ মায়ে চব্জি বনাই আছে ভালেই লাগে বাৰু, হ'লেও এইটো কিন্তু বেছি প্ৰিয় দেই মোৰ। এইটো মই যে কৈছিলোঁ কেঁচা চাটনিটো গৰম ভাতৰ লগত এইটো খাই বহুতেই ভাল লাগে। আৰু আজি ভালেমান দিনেই হ'ল পথাৰলৈ যোৱা হোৱাই নাই, তাকে ভাবিছোঁ আজি পথাৰলৈ এপাক যাম। এতিয়াতো ভালেই লাগে পথাৰলৈ গৈ ধান কাটি আছে আৰু ভাবিছোঁ তাত কেইটামান ৰিলো বনাম। আৰু যিহেতু মই ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে শুধৰাই দিব ভুল হ'লে। আৰু এইটো পিছফালে দেখিছেনে এইটো আমাৰ ভঁৰাল হয় দেই, দেখুৱাম বাৰু লাহে লাহে। আৰু এইটো ইউটিউবত মোৰ ফাৰ্ষ্ট এনেদৰে ভিডিঅ' বনাইছোঁ, নাজানো আৰু কেনেকুৱা হয়। তেন্তে মোৰ লগত আজি ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ। চ' এতিয়া মই ফ্ৰেছো আহিছোঁ, এতিয়া ভাত খাম আৰু ভাত খাই পেলাই এইটো পথাৰলৈ যাম বুলি কৈছিলোঁৱে, সেইবাবে সোনকালে ফ্ৰেছ হৈ লৈছোঁ। তেন্তে আজি ভাতৰ লগত কি খাওঁ আপোনালোককো দেখুৱাওঁ, চাওঁ আহক তেন্তে। আৰু আজি ভাতৰ কাঁহীখন একেবাৰে চিম্পুল, এয়া ভাত আৰু এয়া লাই শাকৰ কেঁচা চাটনি আৰু এয়া লাই শাকৰ এইটো ভাজিটো বনাইছিলে যে আৰু দালি, এনেকৈ খাওঁ। আৰু কেতিয়াবা এনেদৰে খায়ো ভাল লাগে। এতিয়া ভাতকেইটা খাই আহিলোঁ আৰু আজি বতৰটো ইমান এটা ভাল নহয়, ৰ'দ ওলোৱাই নাই। ভাবিছিলোঁ পথাৰত যাম অলপমান ৰ'দত বহিম, কিন্তু চব উল্টা হ'ল, ৰ'দে ওলোৱা নাই এতিয়ালৈকে। তাকে চাওঁ আৰু ৰ'দটো কেতিয়া ওলায়। ফাইনেলি ৰ'দটো ওলালে আৰু এতিয়া মই ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধি লওঁ যিহেতু ৰিল বনাম বুলি কৈছিলোঁ। এইযোৰ চাদৰ মেখেলা এতিয়া মই ধুনীয়াকৈ পিন্ধি পেলাই আপোনালোকক লগ পাই আছোঁ ৰ'ব। আৰু ইয়াত ধুনীয়াকৈ ওলাই ল'লোঁ পথাৰত ৰিল বনাবলৈ আৰু আপোনালোকেও চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। তেন্তে ব'লক একেলগে পথাৰলৈ যাওঁ। আৰু এয়া পথাৰলৈ আহি আছোঁ আৰু মাও আহিছে, মা নোলাই বোলে লাজ কৰে মায়ে। আৰু এয়া দেখিছেনে এইফালে পূৰা জংঘলৰ মাজে গৈ আছোঁ পথাৰলৈ। আজি মানে ৰিল বনাইহে এৰিম আৰু ৰিলটো আপোনালোকে মোৰ ইনষ্টাগ্ৰামত পাই যাব, লিংকটো বাৰু মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু এয়া পথাৰ পাই গ'লোহি, চাওকচোন বহুত ভাল লাগে হয়নে পথাৰলৈ আহি। আৰু এয়া ধান কাটিলেই মানুহবিলাকে, তাকে আজি দেখা পাওঁ নে নাপাওঁ। অলপ আকৌ ধান কাটি আছে বাৰু, যদি পাৰোঁ দেখাম বাৰু। আৰু আপোনালোকৰ ধান কাটি হ'লনে নাই বাৰু জনাবচোন। আৰু এইজোপা দেখিছেনে আমাৰ তেতেলীজোপাৰ তল পাই গ'লোহি। ইয়াত বহুত তেতেলী লাগি আছে কিন্তু পাৰা মানুহৰ অভাৱত এটাও খাবলৈ পৰা নাই। আৰু ইয়াৰ তলতে আজি ৰিলটো বনাম, ইয়াত দেখিছেনে। আৰু এইফালে অলপ জুম কৰি দিছোঁ ৰ'ব, এইফালে দেখিছেনে পথাৰত ধান কাটি আছে। একদম মানুহবিলাকে মোলৈ ঘূৰি চাই আছে, লাজো লাগিছে তথাপিও বনাম। আৰু এয়া ৰিল চিল বনাই হৈ গ'ল, একদম মুখৰ অৱস্থা নাই গৰমত। আৰু ঘৰৰ পৰা কমলা লৈ আনিছিলোঁ, তাকে ভাবিছোঁ কমলা খাই লওঁ। আৰু পথাৰত এনেও টেঙা খাই ভালেই লাগে, আৰু টেঙা বুলিয়ে নহয় পথাৰত চব বস্তুৱে খাই ভালেই লাগে। আৰু সেইকাৰণে ঘৰৰ পৰা আমি কমলা লৈ আহিছিলোঁ। এয়া কমলা খাই লওঁ আৰু এয়া কমলা খাই লওঁ। আৰু এইফালে দেখিছেনে কমলা খাই মই কথা ক'বই পাহৰিলোঁ, সেইকাৰণে এতিয়া ভইচ অভাৰ দি দিছোঁ। কমলাটো খাবলৈ বহুতেই মিঠা আছিলে আৰু পথাৰত খোৱা যিকোনো বস্তুৱেই সোৱাদ হয়, বহুত ভাল লাগিছিলে। এয়া ঘৰমুৱা হৈছোঁ, ভিডিঅ' চিডিঅ' কৰি একদম মানে ভাগৰুৱা হৈ গৈছোঁ। পথাৰত একদম খোজকাঢ়ি ভাগৰুৱা হৈ গৈছোঁ। আৰু দেখিছেনে আমাৰ এইফালে পথাৰলৈ যায়, এইটো পথাৰলৈ যোৱা বাট। আৰু চবফালে এয়া বাঁহগছ বাঁহতলি, অকলে আহিবলৈ যে ভয়ে লাগে, মই অকলে নাহোঁৱেই সেইকাৰণে। আৰু বহুত দিনৰ মূৰত আহিছোঁতো, আৰু যিহেতু মই নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ মোক খুবেই প্ৰয়োজন। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আকৌ নেক্সট এটা ব্লগত লগ পাই আছোঁ। তেন্তে আজিলৈ ইমানেই, বাই।